কুৱেশ্যন নম্বৰ 1 প্ৰথম অসমীয়া শিশু চিনেমাখনৰ নাম কি? অপশ্যন এ ল'ৰা বন্ধু, অপশ্যন বি দীনবন্ধু, অপশ্যন চি ককা দেউতা নাতি আৰু হাতী আৰু অপশ্যন ডি হ'ল অবুজ বেদনা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি অবুজ বেদনা। কুৱেশ্যন নম্বৰ 2 দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন? অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা, অপশ্যন বি জয়ন্ত হাজৰিকা, অপশ্যন চি খগেন মহন্ত আৰু অপশ্যন ডি হ'ল প্ৰতিমা পাণ্ডে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আমাৰ সকলোৰে মৰমৰ ডক্টৰ ভূপেন হাজৰিকা। কুৱেশ্যন নম্বৰ 3 প্ৰথম অসমীয়া ৰঙীন চিনেমাখনৰ নাম কি? অপশ্যন এ ভাগ্য, অপশ্যন বি ভাইটি, অপশ্যন চি আই আৰু অপশ্যন ডি হ'ল ৰঙা পুলিচ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ভাইটি। প্ৰশ্ন নম্বৰ 4 অসমত মঞ্চস্থ হোৱা প্ৰথম ভাওনা বা অংকীয়া নাটখনৰ নাম কি? অপশ্যন এ জয়দ্ৰথ বধ, অপশ্যন বি জয়মতী, অপশ্যন চি চিহ্ন যাত্ৰা আৰু অপশ্যন ডি হ'ল ৰাম বিজয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি চিহ্ন যাত্ৰা। কুৱেশ্যন নম্বৰ 5 অসমৰ প্ৰথম মহিলা উপায়ুক্ত নিয়োগ কৰা জিলাখনৰ নাম কি? অপশ্যন এ ধুবুৰী, অপশ্যন বি নগাঁও, অপশ্যন চি গোৱালপাৰা আৰু অপশ্যন ডি হ'ল কামৰূপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ধুবুৰী জিলা। কুৱেশ্যন নম্বৰ 6 অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? অপশ্যন এ প্ৰাগজ্যোতিষ, অপশ্যন বি কহিনুৰ, অপশ্যন চি আবাহন থিয়েটাৰ আৰু অপশ্যন ডি হ'ল নটৰাজ থিয়েটাৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি নটৰাজ থিয়েটাৰ। কুৱেশ্যন নম্বৰ 7 পদ্মশ্ৰী সন্মান কোনজন অসমীয়া ব্যক্তিয়ে প্ৰথম লাভ কৰিছিল? অপশ্যন এ ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ, অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা, অপশ্যন চি প্ৰতিমা পাণ্ডে বৰুৱা আৰু অপশ্যন ডি হ'ল ওপৰৰ এজনো নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ ডাঙৰীয়া। এতিয়া আহোঁ 8 নম্বৰ কুৱেশ্যনলৈ। ডক্টৰ ভূপেন হাজৰিকাই প্ৰথম গীত গোৱা চিনেমাখনৰ নাম কি? অপশ্যন এ ইন্দ্ৰমালতী, অপশ্যন বি দীনবন্ধু, অপশ্যন চি জয়মতী আৰু অপশ্যন ডি হ'ল ইতিহাস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ইন্দ্ৰমালতী। এইবাৰ আহিছোঁ 9 নম্বৰ কুৱেশ্যনলৈ। প্ৰথম অসমীয়া উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি কোন? অপশ্যন এ সুকুমাৰ ৰায়, অপশ্যন বি হলিৰাম ডেকা, অপশ্যন চি পাৰ্বতী কুমাৰ গোস্বামী আৰু অপশ্যন ডি হ'ল ভোলানাথ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পাৰ্বতী কুমাৰ গোস্বামী। এবাৰ আহিছোঁ 10 নম্বৰ কুৱেশ্যনলৈ। এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো কুৱেশ্যন পেপাৰ আগৰ বহুতবিলাক এক্সামত আহিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন? অপশ্যন এ হলিৰাম ডেকা, অপশ্যন বি ভোলানাথ বৰুৱা, অপশ্যন চি পাৰ্বতী কুমাৰ গোস্বামী আৰু অপশ্যন ডি হ'ল আব্দুল মজিদ। ইয়াৰ এনচাৰ হৈছে অপশ্যন এ হলিৰাম ডেকা। এইবাৰ আহিছোঁ 11 নম্বৰ কুৱেশ্যনলৈ। প্ৰথম অসমীয়া গদ্য লেখকজন কোন হয়? অপশ্যন এ আব্দুল মজিদ, অপশ্যন বি ভট্টদেৱ, অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা আৰু অপশ্যন ডি হ'ল হৰি প্ৰসাদ বৰুৱা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভট্টদেৱ। কুৱেশ্যন নম্বৰ 12 প্ৰথম অসমীয়া পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিজনৰ নাম কি? অপশ্যন এ বিমলা প্ৰসাদ চলিহা, অপশ্যন বি হিতেশ্বৰ শইকীয়া, অপশ্যন চি ভূপেন হাজৰিকা আৰু অপশ্যন ডি হ'ল ওপৰৰ এজনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিমলা প্ৰসাদ চলিহা। প্ৰশ্ন নম্বৰ 13 অসমৰ প্ৰথম মহিলা উপায়ুক্ত কোন আছিলে? অপশ্যন এ পাৰুল দাস, অপশ্যন বি গায়ত্ৰী বৰুৱা, অপশ্যন চি পাৰ্বতী বৰুৱা আৰু অপশ্যন ডি হ'ল সুনীতি বালা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি গায়ত্ৰী বৰুৱা। প্ৰশ্ন নম্বৰ 14 অসমৰ প্ৰথম সংগীত নাটক একাডেমী বঁটা কোনে লাভ কৰিছিল? অপশ্যন এ মিত্ৰদেৱ মহন্ত, অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা, অপশ্যন চি মাইমণি ৰয়ছম গোস্বামী আৰু অপশ্যন ডি হ'ল জুবিন গাৰ্গ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মিত্ৰদেৱ মহন্ত। এইবাৰ আহিছোঁ আজিৰ ভিডিঅ'টিৰ একদম শেষৰটি কুৱেশ্যনলৈ। 15 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া মহিলা IAS অফিচাৰ কোন আছিল?
অপশ্যন এ পুষ্পলতা দাস, অপশ্যন বি পাৰুল দাস, অপশ্যন চি ৰাজবালা দাস আৰু অপশ্যন ডি হ'ল মফিদা বেগম। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি পাৰুল দাস। আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আগলৈ এনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্তৰ লাভ কৰিবলৈ মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ মই সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ।